হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? জুৰি গগৈ ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে, ময়ো ভালেই আছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অতি সহজতে আমাৰ মুখখন কেনেকৈ আৰু চাফা আৰু উজ্জ্বল কৰি ৰাখিব পাৰি, আৰু মুখৰ যদি কিছুমান সমস্যা আছে, ক'লা দাগৰ সমস্যা, আপোনালোকৰ পিম্পলছৰ সমস্যা, সেইখিনিও দূৰ কৰাত বহুত বেছি পৰিমাণে আপোনালোকক সহায় কৰিব। আপোনালোকে ৰাতি শোৱাৰ আগত এই নাইট ক্ৰীমটো আপোনালোকে এনেকৈ পেকটো বনাই লগাব পাৰে। এয়া মই এচামুচ নাৰিকল তেল লৈছোঁ। এয়া এচামুচ নাৰিকল তেল লৈছোঁ আৰু এয়া মই অকণমান হালধি লৈছোঁ। এই পেকটো নিয়মীয়াকৈ লগালে দাগসমূহ সম্পূৰ্ণকৈ নাইকিয়া হ'ব, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এয়া মই এতিয়া ধুনীয়াকৈ মুখখনত লগাই লৈছোঁ। এনেকৈ আপোনালোকে য'ত য'ত ক'লা দাগৰ সমস্যা থাকে তেনেকৈ আপোনালোকে লগাব পাৰিব। এয়া ধুনীয়াকৈ লগাই লৈছোঁ। আপোনালোকে 2-3 ঘণ্টা সময় এনেকৈ ৰাখি দিব। লগোৱাৰ পাছত তাৰপাছত চাফা পানীয়ে মুখখন ধুই ল'ব। নাৰিকল তেলে আমাৰ স্কিনখন উজ্জ্বল কৰাত, বগা কৰাত বহুত বেছি পৰিমাণে সহায় কৰে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। যদি ভাল পায় ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। এয়া মই সম্পূৰ্ণকৈ মুখখনত ধুনীয়াকৈ সানি লৈছোঁ। এয়া চাওক, এটা ধুনীয়াকৈ সানি লৈছোঁ মুখখনত। আপোনালোকে এনেকৈ নিয়মীয়াকৈ ব্যৱহাৰ কৰিব মুখত। এয়া চাওক, মই এতিয়া চাফা পানীয়ে মুখখন ধুই লৈছোঁ আৰু বহুত এটা মুখৰ উজ্জ্বলতা এটা আহিছে। আৰু আজিলৈ মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। বাই বাই।